নমস্কাৰ বন্ধুসকল, নতুন ব্লগলৈ স্বাগতম জনাইছোঁ। আজি আমি আহি পাইছোঁ ৰহা আহতগুৰিত। চাব পাৰে এটা ধুনীয়া এটা দৃশ্য, একদম হাতী মানুহ সংঘাত। পাহাৰৰ পৰা নামি আহিছে দুটা হাতী আৰু মাক আৰু জীয়েকে কলগছ ৰুই আছে। সেইকাৰণে এটা সম্বৰ্ধনা জনাইছে ফুলডাল ওপৰলৈ দি। ধুনীয়াকৈ চাব পাৰে, ধুনীয়া লাগিছে পুৰা। আপোনাৰ শ মানুহ, হাজাৰ মানুহ ৰাস্তাৰ কিনাৰৰ পৰা নামি আহি চাইছে। আপোনাৰ গুৱাহাটীৰ পৰা অহা মানুহ বা নগাঁৱৰ পৰা গুৱাহাটী দেখি যোৱা মানুহ চব আহি চাই আছে। দুই পিনে শ গাড়ী ৰখি আছে, চাব পাৰে। আপুনিও আহক। চাব পাৰে হাতী মানুহৰ সংঘাত আজিৰ দিনত এক জ্বলন্ত সমস্যা। অসমৰ হাতী আৰু মানুহৰ সংঘাত। এই হাতী মানুহৰ সংঘাতৰ ওপৰত ভিত্তি কৰি এই ভেলাঘৰটো নিৰ্মাণ কৰা হৈছে ৰহাৰ আহতগুৰিত। প্ৰায় নগাঁও আৰু মৰিগাঁও সীমান্ততে এই ভেলাঘৰটো আছে। আপুনি আহি চাব পাৰে, একদম নিখুঁতভাৱে বনাইছে শিল্পীয়ে। কনচেপ্টটো হ'ল এনেধৰণৰ: মাক আৰু জীয়েকে কলপুলি ৰুই আছে। পাহাৰৰ পৰা দুইজন হাতী নামি আহিছে আৰু কলপুলি ৰোৱা দেখি সেই মাক জীয়েকক ধন্যবাদ জ্ঞাপন কৰিছে। চাব পাৰে, এয়া আপোনাৰ মাক আৰু জীয়েকে কলপুলি ৰুই আছে। হাতী দুগাড়ীকে তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছে। এই ভেলাঘৰটো দেখি পেলাই কেনেকুৱা পালে আমাক জনাব, কমেণ্টত জনাব। যদি আপুনি ইউটিউবত চাই আছে, আমাৰ চেনেল ছাবস্ক্ৰাইব কৰিব। যদি ফেচবুকত চাই আছে, তেনে আমাৰ পেজটো লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। দেখিব পাইছে আপুনি কি সুন্দৰভাৱে বনাইছে, আপুনি নিখুঁতভাৱে বনাইছে একদম হাতী মানুহৰ সংঘাত। মই ওচৰৰ পৰা দেখুৱাই দিছোঁ, চাওক। এয়া আপোনাৰ মাক আৰু জীয়েকে গছ পুলি ৰুইছে আৰু হাতীয়ে আপোনাৰ সম্বৰ্ধনা জনাইছে তেওঁলোকক। এই ভিডিঅ'টোত আপোনাৰ যোনজন শিল্পী বনাইছে, ভগৱান সেনাপতি ডাঙৰীয়া, তেওঁ গোটেই বনোৱা বিষয়ে ধুনীয়াকৈ আপোনালোকক ক'ব। আমাৰ লগত থাকক একেলগে। এই হাতী মানুহৰ সংঘাত যোন অঞ্চলত হৈছে, সেইসকল ৰাইজে গম পাইছে। তেওঁলোকৰ সপোনৰ ঘৰটো ভাঙি পেলাইছে হাতীয়ে। তেওঁলোকৰ অশেষ কষ্ট কৰা খেতি ভাঙি পেলাইছে। সেইকাৰণে সেইখিনি এৰিয়াত প্ৰচুৰ পৰিমাণে আপোনালোকৰ ঔটেঙা গছ আৰু আপোনাৰ কলগছ ৰুব লাগে। যেতিয়া হাতীৰ প্ৰিয় খাদ্য কলগছ আৰু ঔটেঙা, তেতিয়াহ'লে অলপ পৰিমাণ হ'লেও আপোনাৰ হাতী মানুহৰ সংঘাতটো কমিব বুলি মই ভাবিছোঁ। আমাৰ লগত আছে এই মেজি ঘৰ বনোৱা শিল্পীগৰাকী, নাম হ'ল ভগৱান সেনাপতি। তেওঁ মুখেৰে জানো আহক, তেওঁ কেনেভাৱে এই আইডিয়া আহিলে আৰু তেওঁ প্ৰতি বছৰে বনাই আছে। তেওঁ মুখে দুআষাৰ শুনো আহক। এই আমাৰ ভগৱান সেনাপতি ডাঙৰীয়া, তেওঁ এই হাতী মানুহৰ সংঘাতটো বনাইছে। তেওঁৰ পৰা দুআষাৰ জানিব বিচাৰিছোঁ। প্ৰতি বছৰে মই ভেলাঘৰ ওপৰত বিভিন্ন থিম বনাই আহিছোঁ। যোৱা বছৰ কৰোণা ভেকচিন আছিলে, তাৰ আগতো ঘৰ সুৰক্ষা তেনেকুৱা বাৰ্তা আছিলে।
এইবাৰ হাতী মানুহৰ যিটো সংখ্যা অসমত বৰ্তমান চলি আছে, গতিকে হাতীৰ প্ৰধান খাদ্যৰ কাৰণে হয়। যি হাতীৰ সমস্যা, হাতীৰ প্ৰধান খাদ্য হৈছে কলগছ। গতিকে ইয়াত কলগছ ৰুই এগৰাকী মহিলাই কলগছ ৰুইছে আৰু দুইফালৰ পৰা দুটা হাতী আহি এটা আশীৰ্বাদ দিছে যে তোমালোকে আমাৰ কথা ভাবিছা, আজিওতো কোনোৱে আমাৰ কথা আজিলৈকে নাভাবিলে, সেইকাৰণে তোমালোকক ধন্যবাদ। হাতী দুটাই সেইটো কৈছে। গতিকে থিমটো সেইটোৱে, গতিকে বাৰ্তা সেইটোৱে যে আমি অধিক পৰিমাণে খাদ্য ৰুব লাগিব হাতীৰ কাৰণে। কলগছ থাকিলে, কলগছ বেছি হ'লে হাতী মানুহৰ সংখ্যাটো কমি যাব। ধন্যবাদ খুৰা। আগলৈ বনাই থাকিব ৰাইজৰ কাৰণে আপুনি। ধন্যবাদ। আপোনাৰ কেনেকুৱা পালে জনাব ভিডিঅ'টো। বেছি মানুহ আছে কাৰণে লাহেকৈ বনাইছে, বেছি বনোৱা নাই, কথা কোৱা নাই মানুহৰ ডিষ্টাৰ্ব হ'বৰ কাৰণে। আপোনাৰ যদি মোৰ ভাল পাইছে ভিডিঅ'টো লাইক কৰিব, মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব। যদি ফেচবুকত চাই আছে তেনে ফেচবুক পেজটো লাইক কৰিব, শ্বেয়াৰ কৰিব ভিডিঅ'বোৰ, আৰু কেনেকুৱা জনাব। এনেকুৱা ধৰণৰ ভিডিঅ'টো দিবলৈ মই উৎসাহ পাম। আপোনালোকে এটা ছাবস্ক্ৰাইবে উৎসাহ জনাব। ধন্যবাদ। সকলোকে লাষ্টত ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ।